নমস্কাৰ। দুৰ্গা পূজা সমাগত আৰু দুদিনমান পিছতে দুৰ্গা পূজা আপোনালোকে নিশ্চয় আহিব আৰু এই দুৰ্গা পূজাত যিবোৰ মূৰ্তি আপোনালোকে ব্যৱহাৰ কৰিব এই মূৰ্তিবোৰ অসমৰ বিভিন্ন প্ৰান্তত ধুনীয়া ধুনীয়া দেৱী দুৰ্গাৰ মূৰ্তিকে ধৰি বিভিন্ন মূৰ্তি যিবোৰ যায় এই বাবুপাৰাৰ পৰাই সকলোবোৰ মূৰ্তি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ৰপ্তানি হয়। গতিকে আমি বৰপেটাৰ বাবুপাৰাৰ এখন মূৰ্তি বনোৱা আমি এটা ইণ্ডাষ্ট্ৰীত আছোঁ, যিটো মৃৎশিল্পৰ লগত জড়িত আছে। আজি বহুত বছৰ ধৰি তেওঁলোকে কৰি আছে। আমি ভিতৰলৈ গৈ ইয়াৰ বিভিন্ন মূৰ্তি বনোৱা আছে, বৰ্তমানলৈকে সজোৱা হৈছে কিন্তু সম্পূৰ্ণ হোৱা নাই। দুদিন পিছত হ'ব আৰু আমি ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মূৰ্তিবোৰ ধুনীয়াকৈ সজোৱা হৈছে। কিছুমান সম্পূৰ্ণ হৈছে আৰু কিছুমান সম্পূৰ্ণ হোৱা নাই। চাওক, মূৰ্তিবোৰত ৰং তুলিকা লগোৱা হোৱা নাই। দুৰ্গা পূজাৰ আগতে সকলোবোৰ হৈ যাব। বৰ্তমান যিহেতুকে দুৰ্গা পূজাৰ বতৰ, প্ৰায় সম্পূৰ্ণ বনোৱা হৈছে। দুৰ্গাৰ ৰং তুলিকা লগাবলৈ বাকী আছে। ইমান ধুনীয়াকৈ হৈ যাইছে। এইটো চাওক, এইটো দুৰ্গাৰ মূৰ্তি 5 ফুট ওখৰ, খুঁটি নাটিবোৰ ঠিক কৰি আছে মানুহজনে। এই গোটেই ছেটটো বুলি মেঘালয়লৈ যাব, অৰ্থাৎ মেঘালয় চৰকাৰে 5 ফুটৰ ওপৰত মূৰ্তি বনোৱাৰ নিৰ্দেশ দিয়া হোৱা নাই। বৰ ধুনীয়াকৈ বনাইছে। চাওক, গণেশটো ইমান ধুনীয়া লাগিছে। চাওক, এইবোৰ হৈছে ডাঙৰ ডাঙৰ মূৰ্তি। এইবোৰ 5 ফুটৰ ওপৰত আছে, মোটামুটি 7 ফুটমান আছে আৰু। এওঁলোকে মূৰ্তিৰে ব্যৱসায় কৰে, যিকোনো মূৰ্তি এওঁলোকে বনায়। বাপৰে, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। এয়া চাওক মুখাবোৰ, এই মূৰ্তিবোৰৰ মুখবোৰ বনাইছে। চাওক, এইপিনে শুকাবলৈ দিয়া হৈছে। এই মূৰ্তিবোৰ বনাওঁতে হীৰা মাটি ব্যৱহাৰ কৰে এওঁলোকে। আৰু এইটো হৈছে কালী মূৰ্তি, তেওঁলোকৰ নিজা মন্দিৰতে আছে, নিজাকৈ বনাই লৈছে। এইটো যিকোনো ধৰণৰ মূৰ্তি এওঁলোকে বনাব পাৰে। বহুত ভাল লাগে, ইমান ধুনীয়াকৈ বনাই নাও। এতিয়া দুৰ্গা পূজাৰ বতৰত এওঁলোকে কেৱল দুৰ্গা পূজাৰে মূৰ্তি বনাইছে। ইয়াৰে পিছত আৰু যি অৰ্ডাৰ পাই বনাব আৰু। এইবোৰ কিছুমানৰ বনোৱা হোৱা নাই। চাওক, সিংহটো চাওক কিমান ডাঙৰ। এই মূৰ্তিবোৰ প্ৰকৃততে কিহেৰে বনায় আৰু অসমৰ কোন কোন প্ৰান্তত এওঁলোকৰ পৰা ৰপ্তানি হয়, আপোনালোকক অলপমান সংক্ষিপ্ত বিৱৰণ দিবলৈ আমাৰ ওচৰত আছে এজন দাদা, আৰু এই দাদাজনে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দুআষাৰ ক'ব। আপুনি জানি লওকচোন এই শিল্পটোৰ বিষয়ে, অৰ্থাৎ এইটো মৃৎশিল্প। আপুনি আপোনাৰ এই মৃৎশিল্পটো আজিলৈকে কিমান বছৰ ধৰি কৰি আছে আৰু আপোনাৰ পৰা এই মূৰ্তিবোৰ অসমৰ কোন কোন ঠাইলৈ ৰপ্তানি হয়, অলপমান ভিডিঅ'ৰ জৰিয়তে কৈ দিয়ক। আৰু লগতে আপোনাৰ নামটোও কৈ দিব। মইতো নামটো নাজানো না। আমাৰ এইটো 15 বছৰৰ পৰা চলি আছে। আমাৰ নিয়াৰ এবাউট 1955 তাৰ আগৰ পৰাই চলি আহিছে। আমাৰ আটাই বনাইছিল, তাৰপিছত দেউতাই বনাইছিল। আপোনাৰ 1955 চনৰ পৰা এতিয়ালৈ তাৰ আগৰ পৰাই চলি আছে। 1955 চনৰ আগৰ পৰা এওঁলোকে এই মূৰ্তিৰ ব্যৱসায় কৰি আছে, অৰ্থাৎ এইটো মূৰ্তি ইণ্ডাষ্ট্ৰী হয়। মৃৎশিল্প তেওঁলোকে আজিলৈকে হাতত ৰাখিছে। চাওক, এওঁৰ কিমান আমি শক্তি বুলি ক'ব পাৰোঁ, শক্তি কিমান শক্তি আছে। চাওক, আমাৰ এইটো জীৱিকা নিৰ্বাহ হ'ল এইটো আমাৰ এই মূৰ্তি বনোৱা। আমাৰ এই চব অসমত চব জেগাতে যায়, যেনেকৈ হাউলি, বৰপেটা, তাৰপিছত এইভাগে তুৰা, তাৰপিছত সৰ্ব, তাৰপিছত লোকালত তেনেকুৱা যাই থাকে আৰু। চাওক, আমাৰ অসমৰ উপৰিও আপোনাৰ মেঘালয় পৰ্যন্ত যায়। গতিকে এওঁলোকৰ মূৰ্তিৰ ইমান ডিমাণ্ড আছে। আপোনালোকে নিশ্চয় জানে যে মূৰ্তি এটা বনোৱাটো ইমান সহজ নহয়। আমি অকল মাটি লেপি দিলে মূৰ্তি নহয়। মূৰ্তিটো কেনেকৈ বনাব অলপমান এওঁ কৈ দিব, জানি লওক কেনেকৈ কয়।
আমাৰ এই মূৰ্তিবোৰ বনোৱা হয় জেনেৰেলি আগতে খেৰেৰে সেইবোৰ বনোৱা হয়। বনোৱাৰ পিছত মাটি দিয়া হয়, খেতিৰ মাটিবোৰ দিয়া হয়। তাৰপিছত যিবোৰ হাত, আঙুলি, মাথা, তাৰপিছত ফিনিচিঙৰ কামবোৰ যেতিয়া কৰা হয় সেইবোৰ হীৰা মাটি বুলি কয়, যিটো বৰপেটা নাইবা সেই যে নদী কাষৰীয়া অঞ্চলবোৰত পোৱা যায়। সেই মাটিবোৰ আনি সেই মাটিৰেদি মাথা, আঙুলি এইবোৰ বনোৱা হয়। আপুনি এই মাথা আৰু আঙুলিৰ বাহিৰে বাকীবোৰ মানে যিটো দেহৰ অংগ প্ৰত্যংগ এই সকলোবোৰ আপুনি মানে কি মাটি ব্যৱহাৰ কৰে? এইটো জেনেৰেলি খেতিৰ মাটি আৰু খেতিৰ মাটিৰ ওপৰৰ পৰা পেলাই দিয়াৰ পিছত যিটো পৰিষ্কাৰ হেৰিটো ওলায়। মানে আমি যিটো ঘৰত থাকোঁ, চাপ'জ আপুনি যিটো ঘৰত আছে সেই মাটিৰ সেই ঘৰৰ মাটিৰে অৰ্থাৎ এঠালীয়া মাটি হ'ব লাগিব, যিটো মাটিত এঠা আছে সেই মাটিৰেহে এই মূৰ্তিটো বনোৱা যায়। কিন্তু আপোনাৰ কিছুমান অংশ সেই মাটিৰে বনাব নোৱাৰি, যিবোৰ মাটিৰ কাৰণে আমি হীৰা মাটি ব্যৱহাৰ কৰিব লাগে। হীৰা মাটি মানে হৈছে হীৰা মাটি আৰু ইয়াতকৈ অলপ উন্নত মাটি, যিটো মাটি আপোনাক পিছত আমাৰ এই চেনেলৰ জৰিয়তে দেখুৱাই আছোঁ যে তেওঁলোকে কোনটো মাটি ব্যৱহাৰ কৰে। আৰু সেই মাটিৰ জৰিয়তে আৰু এটা শিল্প আছে যিটো কুমাৰ শিল্প বুলি কয়। এইটো মৃৎশিল্প আৰু এইটো কুমাৰ শিল্প বুলি ক'ব পাৰি, কিন্তু মৃৎশিল্প বুলি ক'লে অলপমান বেছি আদৰণীয় হয়। গতিকে এওঁলোকৰ আমি এই কৰ্মস্পৃহাক, কৰ্ম প্ৰেৰণাক আমি অতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবোঁ এই শিল্পটো আজিৰ পৰা ভৱিষ্যত প্ৰজন্মই পৰ্যন্ত ধৰি ৰাখে। এই বিষয়ে তেওঁ কি কয় শুনো আহক। আমাৰ এইবোৰ আগৰ পৰাই মানে চলি আহিছে। এইবোৰ আমাৰ সকলোবোৰ বস্তু আগৰ পৰা চলি থকা, কিন্তু এইবাৰ লকডাউনৰ কাৰণে অলপ বস্তুবোৰ অলপ মানে লেট হৈছে। তাৰমানে বস্তুবোৰ ৰেডি কৰিব পৰা নাই, পূজা হয় না নহয় এটা দুবিধাৰ মাজত। সেইকাৰণে বস্তুবোৰ অলপ লেট হৈ গৈছে। অইনবাৰৰ দৰে নহ'লে অইনবাৰ এইবোৰ কালাৰিং হৈ যায়, কিন্তু এইবাৰ অলপ লেট হৈ আছে। আপোনালোকে জানিছে যে সম্প্ৰতি কৰোণা মহামাৰীৰ বাবে যোৱাটো কেইটা বছৰত দুৰ্গা পূজা নহ'লে, যাৰ বাবে এওঁলোকৰ বহুতো অসুবিধা হৈছে, ব্যৱসায়তো বহুত লছ হৈছে। আৰু বৰ্তমান যিবোৰ বনাইছে সেইবোৰ যদিও সম্পূৰ্ণ হোৱা নাই, তাৰে কিছু সংখ্যক সম্পূৰ্ণ হৈছে, কিন্তু তাৰে মাজত আৰু ৰং তুলিকা লগাবলৈ আৰু বহুত বাকী আছে। কাৰণ এওঁলোকৰ এতিয়াও এটা ভয় আছে যে দুৰ্গা পূজা হয় নে নহয়। এইটো কেৱল চৰকাৰৰ নিৰ্দেশনাৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে আজিলৈকে আমি ইয়াতে সামৰিছোঁ, আগলৈ আমি চাওঁ। আপোনালোকক যদি যিকোনো ধৰণৰ মূৰ্তিৰ প্ৰয়োজনীয়তা আছে, অসমৰ যিকোনো প্ৰান্তৰ পৰা প্ৰয়োজনীয়তা আছে, এওঁলোকক ডেলিভাৰীৰ সুব্যৱস্থা আছে। আৰু ডেলিভাৰীৰ কাৰণে আপোনালোকে এটা চাৰ্জ দিব লাগিব। আৰু এওঁলোকক যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, তেতিয়াহ'লে বৰপেটা ৰোডৰ 8 নম্বৰ ৱাৰ্ডৰ 2 নম্বৰ গলিত শ্ৰীযুত দুলাল পালৰ ওচৰত সহযোগ কৰিব পাৰে বা যোগাযোগ কৰিব পাৰে। বা আমি তলত ডেছক্ৰিপশ্যন দি দিছোঁ, তেওঁলোকৰ নম্বৰ থাকিব, আপুনি সেই নম্বৰত যোগাযোগ কৰি মূৰ্তি অৰ্ডাৰ ল'ব পাৰে।